হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই ধৰিত্ৰী ব্লগছলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। একদম বৰষুণ দি চব মোৰ কাপোৰ চাব। চ' ইমান ঠাণ্ডা লাগিছে বা মই মাত্ৰ আহিছোঁ দোকানৰ পৰা। আজি মানে কিবা এটা খাবলৈ মন গৈছে চটপটা টাইপৰ, তো ভাবিছোঁ আজি ঘৰতে ঝালমুড়ি বনোৱা যাওক। সেই ঝালমুড়িৰ কাৰণে দোকানৰ পৰা মুড়ি চব মানে সামগ্ৰীবিলাক কিনি আনিছোঁ। এতিয়া মই বনাম, দেউতা মা আছে চাকি গছ দি লওঁ, তাৰপিছত বনাম। বনোৱা সময় আপোনালোকক লগ পাম হা, তেতিয়ালৈকে চাই থাকিব। হৈছে মজা ঠাণ্ডা বতৰ, গৰম বনাইছা। কোৱা, হাই গাইছ, ধুনীয়া মানে ৰেটা বনাইছে চানা। দেখুৱাই দিয়া দিয়া দেয়া, মই বনাইছোঁ এতিয়া। চব দিছোঁ, কুৰকুৰি, লেছ, চিপছ, বাদাম ভাজা, মটৰ ভাজা, চানা, ভুজিয়া, মুড়ি, জলকীয়া, ভোট জলকীয়া তেল, নেমু, চচ চব আছে। এতিয়া খাই কিনে ৰিভিউ দিম। খানা যে কি টেষ্টি হৈছিল আপোনালোকক কি বুলি ক'ম না চনী মামা। বনাই খাবাচোন। এই মোৰ পিনে চোৱা, ৰিভিউ ডাৱৰীয়া বতৰ টেষ্ট, ঠাণ্ডা বতৰ টেষ্ট। চালি এইটো চালি। হেল্ল', গুড মৰ্ণিং। আজি নেক্সট ডে হয়। ইমান ঠাণ্ডা লাগি গৈছে নহয় একদম, কিন্তু ফেনখন দি থাকিব লগা যে কাপোৰখিনিৰ কাৰণে। ঠাণ্ডাৰ ওপৰত ঠাণ্ডা, অলপ ধোঁৱাকৈ গৈছে ন লাইটৰ পোহৰটো, আৰু লাইটটো অফ কৰিলে আন্ধাৰ হৈ যাব। সেইটো কাৰণে লাইটটো জ্বলাই লৈছোঁ, আৰু লাইটটো পোহৰটো নাই, বেছিকৈ নাই। সেইটো কাৰণে আজি লাইট এটা আনিব লাগিব। এনিৱে, আপোনালোকৰ খবৰ কেনেকুৱা? ভালে আছে সকলোৱে নিশ্চয়। চ' এতিয়াও তেজপুৰত বৰষুণ আহিয়ে আছে দবা পিটা। আৰু আমাৰ গাঁৱত নহয়, এইফালে ৰাতিপুৱা চবেই উঠি লেডিজ জেণ্টছ বুলি নাই, সকলোৱে যায় জালখন লৈ কিনে মাছ মাৰি থাকিব। মাছ মৰা ডিউটি। আৰু ময়ো খাইছোঁ নদীৰ মাছ, মিঠা এটা পাইছোঁ। আপোনালোকে মাছ খাইছে নাই ক'বচোন, এনেকৈ মাৰি কিনে। আজি ভাবিছোঁ ময়ো মাৰিব যাম। মাৰিব গ'লে নতুন ব্লগ এটাত দেখাম হা। চ' এতিয়া কি কৰিম কি নকৰিম লাগিছে। এতিয়া কেতিয়া বাজিছে চাওঁ, টাইমটো 9:30 বাজি গ'ল, 10টা বাজে। চ' এতিয়া 10টা বাজে, 10টা বাজি কিনে মই এঠাইলৈ যাব লাগে। অকণমান ওলাই যাম আৰু কাম এটা আছে। আহি কিনে আৰু বাইদেউ কালি যে চানাটো খাইছিলোঁ নহয়, সেইটো আপোনালোকে খাবচোন, বৰ টেষ্টি লাগে। এই ঠাণ্ডা দিনত লাল চাহৰ লগত বা এনেও খাব, বৰ টেষ্টি লাগে। চ' মই ভাত খাওঁতে লগ পাম। ভাত খাওঁতে নাপাওঁ, একেবাৰে ওলাই যেতিয়া যাম তেতিয়া লগ পাম। তেতিয়ালৈকে চাই থাকিব। হেল্ল', জাষ্ট মই DIY কৰিছিলোঁ, কিন্তু মুখে চুখে ৰং লাগি গৈছে একেবাৰে। এটা বস্তু দেখাম হা, ইমানো ভাল হোৱা নাই, দেখাইছোঁ। হাতত দেখিছে চব কি লিখিছে, কেনেকুৱা আছে। আৰু এটা এইটোতো এইমাত্ৰ আঁকিছোঁ। কেনেকৈ লাগিছে জনাব হা। হাত কেইখন চাব, একদম ৰং হৈ গৈছে। চ' মই আজি আৰু এটা DIY বনাম বুলি ভাবিছোঁ। যদি ভাবিছোঁ নহয়, বনামেই। ত' সেইটো আধাখনীয়া হৈ আছে, মই যোগাৰ ঠিক কৰি থৈ দিছোঁ। এইটো ইভিনিং টাইমত বনাম। বনোৱা হোৱাৰ পিছত মই নেক্সট ব্লগত সেইটো কমপ্লিট কৰি আপোনালোকক দেখাম হা। আৰু যদি ভাল লাগে আপোনালোকেও বনাব, মই কেনেকৈ কৰিব লাগে আপোনালোকক দেখাই দিম। তাৰপিছত চ' আজিলৈ ব্লগটো সামৰণি কৰোঁ বুলি ভাবিছোঁ, কালিৰ পৰাই কৰিছোঁ। চ' আজি ব্লগটো ইমানতে সামৰণি কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো বজাই দিব, তেতিয়া আহিব লগা ন'টিফিকেশ্যনবিলাক আপোনালোকে সোনকালে পাই থাকে। চ' মানে আৰ্ট কৰি আজি ভিডিঅ'টো শেষ কৰিব লৈছোঁ। বাই বাই।